হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল সনীন্দ্ৰনাথ চেনেল। নমস্কাৰ, মই সনীন্দ্ৰনাথে আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ মোৰ চেনেল সনীন্দ্ৰনাথ চেনেললৈ। আহকচোন আজি আমি ব্ৰহ্মপুত্ৰৰ চাপৰিত অৰ্থাৎ চিপাঝাৰ ৰাজচক্ৰৰ অন্তৰ্গত ধলপুৰ পাহাৰত অৱস্থিত এক ঐতিহ্যমণ্ডিত পৌৰাণিক শিৱ মন্দিৰ ধলপুৰ শিৱধামৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰোঁ আহক। যদি আপোনালোকে ধলপুৰ শিৱধামলৈ আহিব বিচাৰে তেনেহ'লে মঙলদৈৰ পৰা আহি লেফ্ট ছাইডে আৰু গুৱাহাটীৰ পৰা আহি ৰাইট ছাইডে নামি ঘোঁৰাবান্ধাৰ পৰা দক্ষিণ দিশে আহিব লাগিব। ঊনৈছশ ৮০ চনতে স্থাপিত মোৰ অতিকৈ আপোন স্ক্ৰীণত দেখা এই বিদ্যালয়খন, য'ত নেকি মই নৱম আৰু দশম শ্ৰেণীৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ। এইখনেই হ'ল সাতখলি হাতীমূৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়। আহি আমি এতিয়া ৰূপহী চক নামে এটি চক পাম। এই চকটোত প্ৰত্যেক ৰবিবাৰে এখনকৈ বজাৰ বহে। এই চকটো আহি পাই আমি ধলপুৰ শিৱধামলৈ যোৱাৰ বাবে দুটা পথ পাম। স্ক্ৰীণত দেখা সেই মথাউৰিটোৰ সেইফালেৰেও ধলপুৰ শিৱধামলৈ যাব পাৰি, কিন্তু আমি এক বিশেষ কামত অহাৰ বাবে এই পথটিৰে নগৈ অন্য সেই পথেৰেহে আমি ধলপুৰ শিৱ মন্দিৰলৈ যাম। সঁচাই পাৰিলে কেতিয়াবা আহি চাবচোন। আহিলে চাই যাব পাৰিব ৬ষ্ঠ শতিকাৰ কামৰূপৰ ৰজা মহাভূতি বৰ্মনে প্ৰায় ১৫০০ বছৰ আগতে স্থাপন কৰা মঠ মন্দিৰ। এই পথটিৰে আপোনালোকে মঠ মন্দিৰলৈও যাব পাৰিব। যদি আপুনি মোৰ এই সনীন্দ্ৰনাথ চেনেলটো উপভোগ কৰি আছে তেনেহ'লে ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে নতুন নতুন আপডেটসমূহ পাই থাকিবলৈ কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। এতিয়া আমি আহি ধলপুৰ শিৱধামলৈ যোৱা দ্বিতীয় পথটো পাইছোঁহি। কিছু সময় পিছতে আমি এই পথেৰে ধলপুৰ শিৱধামলৈ নৌকাৰে যাত্ৰা কৰিম। এতিয়া আমি ধলপুৰ শিৱধামলৈ যোৱাৰ বাবে নৌকাৰে যাত্ৰা আৰম্ভ কৰিম। সঁচাই আপুনিও আহি চাবচোন। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে আপোনাৰ মনৰ সৌন্দৰ্য উপভোগ কৰাৰ এক সুন্দৰ পৰিৱেশ। আহকচোন আমি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগে লগে ধলপুৰ শিৱধাম কিহৰ বাবে বিখ্যাত তাৰ বিষয়েও জানি লওঁ। ধলপুৰ ধাম
প্ৰসিদ্ধ শৈৱ ক্ষেত্ৰৰ নাম। এই পুণ্যতীৰ্থ পুৰাতন প্ৰাচীন। ই লুইতৰ বুকুৰ সুধা গোট মাৰি শিলা হোৱা গৰিমাময় অময়াপুৰ। ইয়াৰ পৰা সংসাৰ সীমালৈ বহু দূৰ। ইয়ালৈ আহিলে তিনিটাপ গুচে। ঘোঁৰাবান্ধাৰ পৰা প্ৰায় 16 কিলোমিটাৰ দূৰ আহি আমি উপস্থিত হলোহি প্ৰাগ ঐতিহাসিক অৰ্থাৎ আদিমানৱৰ বাসস্থান গুহাগাঁও, লগতে শিলফাটি অংকন কৰা গুহাচিত্ৰ থকা ধলপুৰ শিৱধাম। আহকচোন আমি ধলপুৰ শিৱধামৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে তাত থকা ঐতিহাসিক গৰ্ভতলাতল ঘৰ, ভীমৰ ঢাল আৰু বেলেগ বেলেগ নক্সা, শিলত কটা আদিম যুগৰ আখৰ, প্ৰাচীন শিলালিপি, শিলাস্তম্ভ, লগতে তাত পোৱা প্ৰাকৃতিক বনৌষধি গছবোৰৰ উপভোগ কৰোঁ। ইয়াৰ লগতেও শৰৎ ঋতু অহাৰ লগে লগে ইয়ালৈ অগণন মৌমাখিৰ আগমন ঘটে। ইয়াৰ অনেক কিলত কাটি থোৱা বৰ্ণচিহ্ন যেন লগা আখৰ দেখা যায়। সেই আখৰ অতি প্ৰাচীন যুগৰ বুলি ঠাৱৰ কৰা হয়। শেষত আপোনালোক সকলোলৈ ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ, লগতে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আৰু ধলপুৰ শিৱধামলৈ প্ৰাৰ্থনা মাথো এটাই, মন্দিৰৰ শংখ ঘণ্টা, ভোৰতালৰ আৰতি, ধ্বনিয়ে চুই যাওক হিমালয়ৰ চূড়া, থাপনাৰ বন্তিগছ হেজাৰ শিখাৰে জ্বলি উঠক আকাশত পোহৰৰ উৰ্মি, এন্ধাৰৰ কালিমানাখী তীৰ্থৰ পোহৰ ছাতিয়ে জাগতিক চেতনা জগাই তোলক।